কণমানি ল'ৰাজনৰ অভিনয় চাওক। অভিনয়ে মোহিত কৰিব আপোনাকো। এইবোৰ প্ৰতিভা ক'ত লুকাই থাকে? কিমান সুন্দৰকৈ অভিনয় কৰিছে চাওকচোন। লগতে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। এই দৃশ্য মাজুলীৰ। ৰাজ্যত চলি আছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। ৰাজ্যৰ 10খন জিলাৰ মুঠ 12,375খন বিদ্যালয়ত অনুষ্ঠিত হৈছে গুণোৎসৱ। কালি মাজুলীৰ প্ৰায় কেইখন বিদ্যালয়ত অনুষ্ঠিত হৈছিল গুণোৎসৱৰ সফল সামৰণিৰ পিছতেই ভাইৰেল হৈ পৰিছে এটি বিশেষ ভিডিঅ'। নতুবা ধ্বংস হ'ব অমৰাৱতীপুৰ এই কণমানি ছাত্ৰজনৰ নাম ভাৰ্গৱ জ্যোতি নাথ। ৰঙাচাহী ৰূপজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ। গুণোৎসৱৰ প্ৰাতঃসভাত নাৰদৰ চৰিত্ৰত কৰা অভিনয়ে মুগ্ধ কৰিছে সকলোকে। অভিনয় দেখি আপ্লুত হৈ পৰিছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী কৰ্মচাৰীৰ লগতে পৰিদৰ্শকো। পঢ়া শুনাৰ লগতে সকলোবোৰ দিশতেই পাৰ্গত ভাৰ্গৱ। এওঁলোকে ভৱিষ্যতৰ সুদক্ষ শিল্পী, সংস্কৃতিৰ গৌৰৱ এওঁলোক। অধিপতি সহস্ৰ বিশ্ববাহিনী হয় যদি দুই বিশ্বৰ